নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ MS চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি অলপ পাহাৰলৈ ফুৰিব আহিছোঁ, মানে বহুত ওপৰত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ, তো ইয়াতে ষ্টাৰ্ট কৰিলোঁ। এয়া মোৰ লগত আছে লিম্বু, হাই বুলি কৈ দে। আৰু এয়া আছে শান্তি দা আৰু নৱদা। তো আমি আধাই আহি পালোঁ আৰু আধা যাবলৈ আছে। তো গৈ থকা সময়ত আপোনালোকক কিছু অলপ দেখাই গৈ থাকিম। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তো আমি য'ত আহিছোঁ মানে পাহাৰখনৰ সেই বিষয়ে অলপ আমাৰ ইয়াত নৱদাই কৈ দিব। নমস্কাৰ। অলপ কৈ দিয়কচোন, মানে কি ইয়াতে আহি গম পালোঁ আমি এইখিনি আমাৰ মেঘালয় বুলি কয়, মেঘালয় কিলিং বুলি কয়। আমি ইয়াতে স্থানীয় বাসিন্দা যিখিনি আছে মানুহ গোটেইখিনিকে আমি সুধিলোঁ। সোধাতে এটা পাথৰ আমি দেখা পাইছিলোঁ দূৰৰ পৰা, আমি য'ত থাকোঁ। স্থানীয় যিখিনি দোকানী আছে বা মানুহ আছে তেওঁলোকে ক'লে যে এই যিটো পাথৰ আছে কলা পাথৰ বুলি কয়, তাতে মা কামাখ্যা ধামৰ কিবা এটা লিংক বা সম্পৰ্ক এটা আছে। এই কাৰণে আমি আজি বহুত কষ্ট কৰি হ'লেও বহুত ওপৰত যাব লাগে। সেইখিনি বস্তু আমি চাব যাইছোঁ যে আচলতে পাথৰটোত কি বস্তু আছে। আপোনালোকেও চাই থাকক বস্তুখিনি, লাষ্ট ভিডিঅ'টো লাষ্ট পৰ্যায়লৈকে চাব, আমিও চাওঁ কি আছে আচলতে, হয় নে নহয়। তো আমি যোৱাৰ সময়ত অলপ প্ৰাকৃতিক মানে জেগাবিলাক দেখাই গৈ থাকিম। যোৱাৰ আগে ৰাস্তাবিলাক কেনেকৈ যাব লাগে গোটেইখিনি বস্তু আমি ভালকৈ দেখাই দিওঁ। আপোনালোকে যাতে কেতিয়াবা যদি আহে হয়তো ইয়াতে দেখা পাব প্ৰাকৃতিক দৃশ্যখিনি কিমান ধুনীয়া, বহুত ধুনীয়া। আৰু লগত আছে আমাৰ ইয়াৰ শান্তি দা। তো আপুনিও আহি ইয়াতে ভালে লাগিছে হ'ব না, কেনেকা লাগিছে? অলপ আহি ভাল লাগিছে, কিন্তু অলপ ভাগৰো লাগিছে। ভাগৰ লাগিছে, হয়। এতিয়া কিবা কুছ পানে গিলে কুছ খনা পৰতা হে। লগত আছে আমাৰ ইয়াৰ লিম্বু দা। তো আপুনি আহি কেনেকা লাগিছে ইয়ালৈ ওপৰলৈ আহি? ওপৰত আহিতো মোৰ মনেদিতো ভালে লাগিছে। হয় হয়, জাগাটো মই দেখা নাছিলোঁ। গাইজ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। তো আপোনালোক কিছু অলপ দেখাবলৈ চেষ্টা কৰিম। তো ময়ো চাম, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো গাইজ বহুতখিনি অহাৰ পাছত এটা সৰু এটা নিজৰা পালোঁ, এইটো দেখিছে আপোনালোকে। তো ইয়াতে অলপ পানীটো খাওঁ। একদম ধুনীয়া, একদম ঠাণ্ডা পানী, একদম ফ্ৰেছ ফিল্টাৰ নিচিনা পানী। এইটো অলপ খাই কিনে এনাৰ্জিটো বঢ়াই ল'লোঁ, ফ্ৰেছ। চাওক একদম পাথৰৰ শিলৰ মাজেৰে আহিছে, একদম ক'ৰ পৰা আহিছে পানীটো এইটো চাওঁ নেকি। একদম ফ্ৰেছ পানী, চাওক। তো আমি ওপৰলৈ গৈ আছোঁ, এতিয়ালৈকে পোৱাই নাই। ইয়াৰ লগত মোৰ বন্ধুসকলক কেনেকুৱা লাগিছে আহি? বহুত ধুনীয়া লাগিছে ন, গৰমো লাগিছে। আমি কমচে কম 2 ঘণ্টা ৰাস্তা আহিলোঁ, আৰু কিমান দূৰ আছে আমি নাজানো। প্ৰায় আৰু আধা ঘণ্টা লাগিব পাৰে। তো গাইজ আহি 80% মান আহি পালোঁ, আৰু প্ৰায় 20% আছে পাবলৈ। তাতে গৈ কিনে আপোনালোকক দেখাই আছোঁ। তো গাইজ আহি এটা বস্তু এটা পালোঁ। তো আমি আকৌ বাঁহৰ গাজা বুলি, তো আপোনালোক দেখাই আছোঁ। এইটো চাওক, এইটো বাঁহৰ গজা। তো এইটো কি কয় আপোনালোকে কমেণ্টত বক্সত জনাবচোন। গাজা পালোঁ, এইটো লৈ যাওঁ চব্জি খাবৰ কাৰণে। আৰু এইটো এটা আছে। তো বহুতখিনি অহাৰ পাছত পাহাৰত এইটো বাঁহৰ গাজা পালোঁ। তো এইটোও লৈ যাওঁ চব্জি খাবৰ কাৰণে। তো কমেণ্ট বক্সত জনাবচোন আপোনালোকে এইটো কি কয়। আমি বাঁহৰ গাজা বুলি কওঁ। সেই দুটা পালোঁ, তো এই দুটা লৈ যাম আজি, পূৰা গাহৰি মাংসৰ লগত খাম। তো বন্ধুসকল আহি ইফালে ৰাস্তা পূৰা বৰষুণত শ্লাইড হৈ ৰাস্তা ব্লক হৈ আছে। তো আমি ইপিনেৰে যাব নোৱাৰিম, তো বেলেগ ৰাস্তা বিচাৰিব লাগিব এতিয়া। চাওক আপোনালোকে, এই বৰষুণত পূৰা শ্লাইড হৈ ৰাস্তা ব্লক। তো বেলেগ এটা ৰাস্তা বিচাৰিম এতিয়া আমি। গৈছোঁ একদম পাহাৰ উঠি মেইন জেগা আহি পালোঁ আমি। তো ভগৱান চিন্তি নাম লৈ আমি ওপৰলৈ উঠোঁ। এই ভগৱান কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব। তো আহি আমি পূৰা একদম মেইন জেগা পালোঁ। অলপ দৌৰিবলৈ চেষ্টা কৰিছোঁ,
মজা। তো ওপৰৰ পৰা দেখাই আছোঁ আপোনালোকক। অ' মাই গড কি ধুনীয়া জেগা। ৱাও চাওক, ইয়াৰ পৰা ধুনীয়াকৈ দেখিছোঁ। মানে ইমানেই ওপৰত আছোঁ আমি, মানে অক্সিজেনৰ লেভেলটো কমি যোৱা যেন লাগিছে। চাওক একদম ওপৰলৈ আহি পালোঁ। মোৰ মানে এনেকুৱা অৱস্থা হৈ গৈছে না, উশাহটো একদম চুটি হৈ গৈছে। একদম টপত আহি পাইছোঁ। তো চাওক কিমান ওখ জেগা। মেইন জেগা পালোঁ, যোনটো আমি পাথৰ বুলি কৈছিলোঁ যে একদম ওখত, সেইটো চাওক। মানে আমি তললৈ চালে অনুভৱ কৰিব পাৰিব আপোনালোকে। চাওক কিমান ওপৰত আছোঁ। চাওক এইয়া এইটো দুফাল নিচিনা আছে। তো অলপ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো এইফালে চাওক, ভয়ো লাগে। তো এইটো আপোনালোকে নাভাবিব ওচৰত বুলি, একদম এইটো খাৰা, একদম থিয়। তো চাওক কিমান তললৈ। তো ইমানে, তো চাওক তলৰ ফালে। তো এইবিলাক ঘৰ দেখিছে। তো প্ৰায় আমি আধা ঘণ্টামান বহিলোঁ। তো এনেকুৱা ভাগৰ লাগিছে, তথাপি মানে অলপো এনাৰ্জিটো অহা নাই, এনেকুৱা ভাগৰ লাগিছে। তো চাওক এয়া গোটেইকেইটা বহি আছে। এয়া চাৰ লিম্বু গছৰ তলত, এয়া নৱদা। কেনেকুৱা, ভাল লাগিছে না? সঁচাকে আমাৰ বহুত ভাল লাগিছে। ইমান পাথৰ, আগতে ইমান ডাঙৰ এটাই পাথৰ তো আহি পালোঁ আমি। এয়া শান্তিদা দেখা নাছিলোঁ। শান্তিদা, কওকচোন। তো কেনেকুৱা ইয়াতে অনুভৱ আহি কিনে? যিমান ভাগৰ লাগিছিল না, এতিয়া ইয়াতে আহি পালোঁ। মানে ফাইনেলি মানে ভাগৰ লগা যেন অনুভৱ হোৱা নাই। ফাইনেলি এটা মানে দেৱতাৰ ওচৰত আহি পোৱাৰ পিছত মানে ভাগৰটো নোহোৱা হৈ গ'ল। ধন্যবাদ। তো গাইজ, ইয়াত মানে আমি এনে শুনা মতে তাত একো মানে বিশেষ মন্দিৰ নাই, তথাপি মানে ইয়াতে দেৱতা আছে বুলি মানে সকলোৱে কয়। তো এইটো প্ৰকাণ্ড পাথৰ আছে। তো ইয়াতে মানে কিছুমানে যিকোনো কৰিব নোৱাৰে, মানে কি ব্লাষ্টিং দিব নোৱাৰে, মানে পাথৰটো বেলেগ কিবা কামত ফুটাব নোৱাৰে। তো সি মানে একো নাই বিশেষ। তো পাথৰে এইটো ডাঙৰ প্ৰকাণ্ড পাথৰ। এই বস্তুটো ক'ত অৱস্থিত মই জনাই আছোঁ আপোনালোকক। এইটো আপোনাৰ মেঘালয়ৰ কিলিং বুলি কয়, কিলিং এৰিয়াত অৱস্থিত। তো ডিষ্ট্ৰিক্ট হ'ল ৰিভই ডিষ্ট্ৰিক্ট। তো ইয়াতে অৱস্থিত। সকলোকে সুধো, ইয়ালৈ আহি কেনেকুৱা লাগিলে? মেইন ওপৰত আহি ভাল লাগিছে ন? লিম্বু সুধো, লিম্বু কেনেকুৱা লাগিলে ইয়াতে আহি কিনে? ইয়াতে আহি কিনে বহুত ভাল লাগিলে। বহুত ভাল লাগিছে ন? মই মানে কথা আজি মানে ক'ব নোৱাৰো, এনেকুৱা হৈ গৈছো মানে। একদম ফটো মাৰাত ব্যস্ত। কেনেকুৱা লাগিছে ইয়াতে আহি? ভাল লাগিছে ন? ভাল লাগিছে। তো কেইটামান ফটো চটো উঠো নে কি? মজা। তো এইফালে চাওক। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো গাইজ, এই গাজাটো লৈ আনিলোঁ, বাঁহৰ গজাটো। এতিয়া ইয়াতে অলপ চাফা কৰি লৈ যাম। চাই দিয়ক কেনেকৈ চাফা কৰে। এইটো দেখা, এইটো গাজাটো। তো এইটো কিছুমানে কেঁচাও খায়, কেঁচাও চাটনি বনাই খাব পাৰে। এইটো টেঙা ৰাখি কিনে থৈ কিনেও খায় কিছুমানে। তো দালিৰ লগত বইলিং কৰিও ভাল লাগে। তো এইটো হৈ যাব আৰু এইটো চাফা কৰিম। তো হৈ গ'ল ক্লিয়াৰ। এতিয়া অলপ ধুই লওঁ।
তো গাইজ সকলোৱে কমেণ্ট বক্সত জনাবচোন এইটো আপোনালোকে কি বুলি কয় আমি বাঁহৰ গাজা বুলি কওঁ তো এইটো ধুনীয়াকৈ বনাই কিনে খাওঁ আমাৰ ভাষা